নমস্কাৰ, আপোনালোকে চাই আছে ৱাৰ্শ্বিপ ক্ৰিয়েশ্যন। চন্দ্ৰযান-3 হৈছে ভাৰতৰ সফলতাৰ আন এক নাম। চন্দ্ৰযান-3 ইছৰোৰ অশেষ প্ৰচেষ্টাৰ ফলত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰিবৰ কাৰণে সক্ষম হোৱা একমাত্ৰ দেশখনেই হৈছে ভাৰতবৰ্ষ। চন্দ্ৰযান-3ৰ লগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাছিয়াই লুনাৰ 25 নিক্ষেপ কৰিছিল, কিন্তু অৱতৰণ কৰাৰ আগমুহূৰ্ততেই লুনাৰ 25 ধ্বংসপ্ৰাপ্ত হয় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰতেই হ'ল একমাত্ৰ দেশ। চাইকেলেৰে চন্দ্ৰযাত্ৰা আৰম্ভ কৰা দেশখনে আজি চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিবলৈ সক্ষম হৈছে। এতিয়া কথা হ'ল, চন্দ্ৰযান-3য়ে ঠিকেই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে। এতিয়া এই চন্দ্ৰযান-3য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত কাম কি কৰিব, কি কাম কৰিবলগীয়া আছে, এই বিষয়ে আমি জনাটো দৰকাৰ। লেণ্ডাৰ বিক্ৰমৰ জৰিয়তে ছফ্ট লেণ্ডিং কৰাৰ লগে লগে ইয়াৰ ভিতৰৰ পৰা ৰবৰ প্ৰজ্ঞান ওলাই আহিব আৰু ৰবৰ প্ৰজ্ঞান ওলাই আহি ভাৰতৰ পতাকা চন্দ্ৰৰ বুকুত স্থাপন কৰিব আৰু চন্দ্ৰত ভাৰতৰ অশোক স্তম্ভ অংকন কৰিব। এই 14 দিন ৰবৰ প্ৰজ্ঞান যলৈকে যাব ততেই ভাৰতৰ অশোক স্তম্ভ খোদিত কৰিব আৰু অৰ্বিটৰে ঘূৰি ঘূৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব। চন্দ্ৰযান-2ৰ অৰ্বিটৰটো এতিয়াও চন্দ্ৰৰ কক্ষপথত ঘূৰি আছে আৰু ইছৰোৰ বিজ্ঞানীসকলে এই চন্দ্ৰযান-2ৰ অৰ্বিটৰটো চন্দ্ৰযান-3ৰ লগত সংযোগ কৰাত এক বৃহৎ সফলতা লাভ কৰিছে। চন্দ্ৰযান-2ৰ অৰ্বিটৰে বিভিন্ন তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু এই তথ্যখিনি ইছৰোৰ গৱেষণাগাৰলৈ পঠাবলৈ সক্ষম হ'ব। চন্দ্ৰযান-3ক চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে ছফ্ট লেণ্ডিং কৰাব পৰাটোৱে হৈছে ইছৰোৰ এক বৃহৎ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক সফলভাৱে সমাপ্ত কৰিব পৰাৰ কাৰণে সমগ্ৰ ভাৰতবাসীয়ে এই দিনটোত যেন আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। বিভিন্ন স্কুল কলেজৰ পৰা আৰম্ভ কৰি ইছৰোৰ বিজ্ঞানীসকলে তেওঁলোকৰ আনন্দ আত্মহাৰা হৈ পৰিছিল। ইয়াৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও যেন এক আনন্দৰ হাঁহিৰ আগবঢ়াইছিল। এনেধৰণৰ তথ্য সম্বলিত ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকৰ এটা কমেণ্ট আমাৰ পৰৱৰ্তী ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ যোগায়। ধন্যবাদ।